নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। মই আজি ৰান্ধিবলৈ লৈছোঁ মাছৰ কাৰী। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মাছ ল'লোঁ, এয়া বিলাহী, এয়া পিঁয়াজ, এয়া আদা নহৰু একেলগে খুন্দা আৰু এয়া জলকীয়া। তো বলক এতিয়া মাছখিনি প্ৰথমে ফ্ৰাই কৰি লওঁ। হালধি দিম এতিয়া। এয়া হালধি দিছোঁ, এয়া আদা নহৰু দিছোঁ, এয়া লগতে জলকীয়া দিছোঁ, জলকীয়া। পিঁয়াজ নহৰু ভজা হৈ গৈছে, গতিকে বিলাহীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি ভাজি লওঁ সম্পূৰ্ণকৈ। তাৰপাছত ইয়াত মাছ দিয়া হ'ব। A few moments later. বিলাহীখিনি ভাজিছে নাই উদঙাই চাইছোঁ, কাৰণ বিলাহীখিনি সম্পূৰ্ণ ভজা হ'লেহে মাছটোৱে দিব পৰা হ'ব। আৰু অলপ ভাজিব লাগিব বিলাহীখিনি। তাৰপাছত মই ইয়াত মাছখিনি দিম। আজি মই জুই ব্যৱহাৰ কৰিছোঁ, গেছ ব্যৱহাৰ কৰা নাই, কাৰণ জুইত বনোৱা শাকবোৰ এনেও খাবলৈ সোৱাদ হয়, গতিকে মই আজি গেছ ব্যৱহাৰ কৰা নাই। অলপমান পানী দিছোঁ। বিলাহীখিনি উতলাৰ পাছত অলপ সময় ৰখাৰ পাছত মাছখিনি দি দিম। ইয়াত বিলাহী উতলিবলৈ লৈছে, গতিকে ইয়াত এতিয়া মই ফ্ৰাই মাছখিনি দি দিম। মাছৰ কাৰীকণ দেখাত খাবলৈ সোৱাদগতেই লাগিছে। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্ট বক্সত জনাব। এয়া এতিয়া মই ঢাকোন দি দিছোঁ, 5 মিনিটমান উতলাৰ পাছত নমাই দিম। এই মাছৰ কাৰী বনোৱা হৈ গৈছে ইতিমধ্যে, গতিকে এতিয়া এয়া নমাই দিম মই। এয়া মাছখিনি বনোৱা হৈ গৈছে, গতিকে মই এয়া নমাই দিছোঁ। বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব আৰু ভিডিঅ'বোৰ কেনেকুৱা হৈছে কমেণ্ট বক্সত ক'ব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।